হেল্ল' নমস্কাৰ নতুন এটি প্ৰভাতৰ সম্ভাষণ জনাইছোঁ আজি মই ব্ৰেকফাষ্টত বনাবলৈ লৈছোঁ বেচনৰ চিৰা ইয়াৰ অলপমান বেচন লৈছোঁ তাৰপিছত মই ভৰুৱা জলকীয়া এই শকত জলকীয়াটো যে পায় সেইটো মই ধুই পেলাই ভিতৰখন খালী কৰি লৈছোঁ আপোনালোকে তেনেকৈ ল'ব তাৰপিছত সেইটো মই পিছত দেখুৱাম তাৰ কাৰণে অকণমান কি হয় বেচন ফ্ৰাই কৰি ল'ব লাগিব সেইকাৰণে ফ্ৰাই পেনখন দিছিলোঁ গেছত অকণমান পৰি লৈছোঁ তাতে মই অকণমান এহাটা এই বেচন আৰু অকণমান মানে 1.5 হাতা বেচন ইয়াত মই দিছোঁ এইখিনি অকণমান মই ফ্ৰাই কৰিম ফ্ৰাই মানে কি অকণমান বেচনৰ ব্ৰাউন কালাৰ হোৱালৈ বনাব নালাগিব চাব আকৌ দেই লক্ষ্য ৰাখিব বেচনখিনি আচলতে মই এই জলকীয়াৰ ভিতৰত ভৰাবৰ কাৰণে তাৰ যিখিনি মছলা ৰেডি কৰিম নহয় সেই মছলাখিনিৰ কাৰণে এইটো মই তৈয়াৰী কৰিছোঁ আৰু ইয়াৰ লগত মই আলু দিম 4টামান আলু মই সিজাই থৈছোঁ এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ তাৰপিছত আৰু এই যে বেচনৰ চিৰাখিনি নহয় এই বেচনৰ তাত মই দিম বিলাহী কাটি লৈছিলোঁ বাৰীত সৰু সৰুকৈ তাৰপিছত আপোনাৰ এই জলকীয়া কেঁচা জলকীয়া আৰু এয়া পিঁয়াজ এইখিনি মই অকণমান এইখিনিও চাই থাকোঁ জ্বলি যাব পাৰে নহয় সেইকাৰণে আপোনালোকে বনায়নে কেতিয়াবা এনেকৈ জলকীয়াৰ মাজত মছলা ভৰাই পেলাই ফ্ৰাই কৰি বৰ সোৱাদ হয় খাবলৈ বৰ সোৱাদ হয় কেতিয়াবা বনাই চাব তাৰপিছত মই এই আপোনাৰ চিৰাখিনিৰ কাৰণে ইয়াত এতিয়া নিমখ জলকীয়া এইবিলাক দিব লাগিব এয়া বেচনখিনি ফ্ৰাই হ'ল মই থালিখনতে অকণমান উলিয়াই লৈছোঁ অকণমান ঠাণ্ডা হ'বলৈ দিওঁ কাৰণ হাতেৰে আপোনাৰ মেছ কৰিব লাগিবতো আলুখিনিৰ লগত ঠাণ্ডা হ'লে অকণমান বাট চাব লাগিব সেইকাৰণে মই এইখিনি অকণ এইফালেই থৈ দিওঁ তাৰপিছত মই আপোনাক এতিয়া দেখুৱাম এই বেচনৰ যিখিনি চিৰা মই বনাবলৈ লৈছোঁ নহয় একচুৱেলি কি হয় এইফালে কয় চিৰা বুলি অসমত চাগে আমি কি ক'ম বেচনৰ মালপোৱা নিচিনাকৈ হ'ব মানে মালপোৱা যেনেকৈ আমি ময়দা বা আটা এনেকৈ ঘুলি পেলাই বনাওঁ সেইধৰণে এয়াও পানীত ঘুলি পেলাই বনাবলগীয়া হয় মালপোৱাটো মিঠাও হয় আৰু নিমখীয়াও বনায় কিছুমানে এতিয়া চাওক ইয়াত মই অলপমান জলকীয়া গুড়ি দিছোঁ জলকীয়া গুড়ি চাই ল'ব বেছি নিদিব জ্বলা বেছি হ'লে আকৌ দিগদাৰ আছে নিমখ আপুনি যেনেধৰণে বিচাৰে অকণমান হালধি তাৰপিছত এইখিনি ভাল ধৰণে সানি লওক তাৰপিছত অলপ অলপকৈ ইয়াত পানী দিয়ক একেলগতে গোটেই পানীখিনি দি নিদিব কাৰণ এই ঘোলটো অলপ পাতলীয়া হ'ব পাতলীয়াকৈ গুলিলেহে মানে খাবলৈ সোৱাদ হয় আপোনাক মই ঘোলাৰ পিছত দেখুৱাম বেটাৰটো কিমান পাতল হ'ব লাগে পকৰীৰ নিচিনা নহয় যেনেকৈ আমি ডোচা বনাওঁ নহয় সেইধৰণে ডোচা অলপমান বেছি পাতল হয় আৰু এইটো মানে তাতকৈ অকণমান ডাঠ হ'ব লাগে এয়া দেখিছেনে বাৰু আপোনালোকে এনেধৰণে ফেটি পেলাব বনোৱাৰ আগতে অকণমান নিমখ জলকীয়া চাই ল'ব টেষ্ট কৰি ক'ব নোৱাৰিলে বেছি হ'ব পাৰে কমো হ'ব পাৰে আৰু কি কৰিব পাৰি জানে
এনেকৈ পিঠা নিচিনাকৈ বনাই পেলাই এটা বেলেগ বেলেগ সাইজত আপুনি কাটি লওক মানে স্কোয়াৰ সাইজ হওক বা ঘূৰণীয়া যেনেকুৱা ধৰণে বিচাৰে সাইজত কাটি লওক কাটি পেলাই নেমু টেঙাৰ পানী মানে ধৰি লওক এটা কাৰি পটত পানী লৈ লওক ঠাণ্ডা পানী তাত নেমু টেঙা চেপি দিয়ক অকণমান নিমখ দি দিয়ক পানীখিনি ঘোলক অকণমান জলকীয়া গুড়ি দিব পাৰিলে ভাল সোৱাদটোৰ কাৰণে মানে অকণ জ্বলা ভাৱটো আহিব তাৰপিছত সেইখিনি ভাল ধৰণে ঘুলি পেলাই থ'ব তাৰপিছত খোৱাৰ 10 মিনিটমানৰ আগতে সেই যে কাটি কাটি ল'ব নহয় ইয়াৰ পিঠাবিলাক তাত দি দিয়ক দি পেলাই 2-3 মিনিটমান ঢাকি থৈ দিয়ক তাৰপিছত আপুনি সেই পানীখিনি বাতিত লৈ ইয়াৰ এটা এটা মানে ষ্টিলেৰা লৈ পেলাই টুকুৰা খাই চাওক মানে আপুনি ক'ব যে সন্ধ্যাটোনে কি শিকালি আমাক আৰু দেই কি সোৱাদ হয় কেতিয়াবা মন যায় নহয় গৰমত এইবোৰ নাখাব ভাবিছে যে একো খাব মন যোৱা নাই এনেকৈ বনাই চাব আৰু খাব তেতিয়া আপুনি ভাবিব আৰে সন্ধ্যা বনাওক আৰু মোক দেখুৱাওক ময়ো চাম আপুনি বনাই কেনেকৈ এই বেচনখিনি অকণমান ঠাণ্ডা হৈছে দেখিছে নহয় মানে ঠাণ্ডা কি মানে হাত লগাব পৰা হ'ব লাগে কাৰণ আপুনি এতিয়া আলুখিনি ইয়াত মেছ কৰিবলৈ নহ'লে হাত নজ্বলিব জানো আৰু ইমানো লৰালৰি কিহৰ আৰু নহয় জানো গৰমে গৰমে বনাব দৰকাৰ নাই ঠিক আছে এয়া ইয়াত মই পিঁয়াজখিনি দি দিম পিঁয়াজ কাটি লৈছিলোঁৱেই নহয় তাৰপিছত এই আলু এটা এটাকৈ ইয়াত এইটো আলুটো অকণ ভালকৈ নিসিজিলে দেখোন হে ৰ'বা যিকেইটা সিজিছে সেইকেইটা দিম বেছি আলু দৰকাৰ নহয় একচুৱেলি কি হয় তাৰ ভিতৰত মছলাখিনি ভৰাবলৈ লাগে নহয় আলুটোৱে কি হয় সোৱাদ বঢ়ায় আৰু আপোনালোকে জানেই আলু আলুৰ অবিহনে মোৰ গাড়ী নচলে বনাই চাব এনেকৈ খুব ভাল লাগে খাই জানে খুব ভাল লাগে অৱশ্যে ৰুটিৰ লগতহে বেছি ভাল লাগে কাৰণ ভাতৰ লগত মই মানে খাব পাৰি একো দিগদাৰ নাই কিন্তু কথা হ'ল কি শুকান ভাজিৰ নিচিনাতো গতিকে আপোনাৰ হেৰি ৰুটিৰ লগত বেছি সোৱাদ হয় ইয়াত এনেকৈ মিলাই ল'ব তাত আপুনি এতিয়া প্ৰথমতে নিমখ সোৱাদ অনুসৰি অকণমান জলকীয়াৰ গুড়ি অকণমান হালধি এয়া দিয়াৰ পিছত আপুনি অকণমান আমচুৰ পাউডাৰ দিয়ক আমচুৰ পাউডাৰটোৱে কি হয় মছলাৰ জ্বলা চলাখিনি গোটেইখিনি আপোনাৰ বেলেঞ্চটো ভালকৈ দিব পাৰিব মানে কি হয় জলকীয়াই কেতিয়াবা আমাৰ লগত মানে বিশ্বাসঘাতকতা কৰে খুব জ্বলা হৈ যায় আপুনিতো খাইতো জলকীয়াখিনি সোৱাদ লৈ লৈতো আপুনি বনাব নোৱাৰে নহয় জানো কেঁচা জলকীয়াই কেতিয়াবা বৰ বেছি কষ্ট দিয়ে আৰু তাৰ ভিতৰৰ মছলাখিনিও যদি বেছি জ্বলা হৈ যায় গতিকে আমচুৰ দিলে বা নেমুৰ ৰসটো দিলে গোটেই মছলাখিনি অলপমান এটা বেলেঞ্চ হৈ যায় ঠিক আছে মই এইখিনি বনাই লওঁ আগতে ৰ'ব গেছটো অন কৰি লওঁ তেলখন অকণমান এচামুচ তেল দিছোঁ মই ইয়াত ফ্ৰাই পেনখনত অলপ গৰম হৈ লওক তাৰপিছত মই আপোনাক দেখুৱাওঁ এয়া চাওক মই এয়া জলকীয়া এয়া ভৰাই লৈছোঁ এয়া চাওক এনেকৈ খালী কৰি লৈছিলোঁ নহয় ভিতৰখন এয়া এনেকৈ ন তাৰ ভিতৰত এয়া আপুনি এনেকৈ থোৱাচোন অকণমান মুঠিয়াই ল'ব লৈ ইয়াৰ ভিতৰত দবাই দবাই ভৰাই দিব এনেকৈ দবাই দবাই ভৰাই দিব মানে ওপৰৰ পৰা তললৈকে গোটেইখিনি ধুনীয়াকৈ যাতে ভৰ খাই যায় আৰু অকণমান এনেকৈ এয়া চাওক এইকণটো অকণ ওলাই থাকিব আৰু ওলাই লৰ নেমাৰে এনেকৈ তাৰপিছত আৰু এটা মই দেখুৱাই দিওঁ এয়া চাওক এনেকৈ খালী হৈ আছে অকণমান এইটো মঠিয়াই লওক ইয়াৰ ভিতৰত এনেকৈ দবাই দবাই দি দিয়ক জানে মই মছলা অকণমান এনেকৈ টেষ্ট কৰি চাইছিলোঁ কি যে সোৱাদ হৈছে কি ক'ম মই বৰ একচুৱেলি বেচনটো আমি ফ্ৰাই কৰি লওঁতো অকণ সেকি লওঁ তাৰপিছত
আৰু আলু আৰু গোটেই মছলাখিনি যিটো সোৱাদ হয় মাইণ্ড ব্লয়িং চাওক তেল গৰম হৈছে গেছটো কম কৰি ল'ব নহ'লে ফুটিব পাৰে তাৰপিছত মই এটা এটা জলকীয়া ইয়াত দি দিম দেখিছেনে নাই জানো আপোনালোকে হ'বনে নাই তেলখিনি অকণমান এনেকৈ দিয়পাই দিব যাতে আটাইকেইটা জলকীয়ালৈ তেলখিনি যায়গৈ তাৰপিছত এই যে মছলাখিনি আছিলে নহয় এইখিনি আমি ইয়াত দি দিম অকণমান ফ্লেমটো বঢ়াই দিওঁ বেছি নহয় অলপমান তাৰপিছত এয়া হ'বলৈ দিয়ক তেতিয়ালৈ মই হেৰি কি কয় এই চিলিৰে যিটো কয় মানে মই অসমীয়াত ক'বলৈ গৈ আছিলোঁ মালপোৱা বেচনৰ মালপোৱা তাৰ কাৰণে মই ফ্ৰাই পেনখন ফ্ৰাই পেন নহয় এইখন নন ষ্টিক টাৱাতে বনাম আপুনি এইখন টাৱাতে বনাব পাৰিব একো দিগদাৰ নাই লোহাৰ টাৱাতে বনাব পাৰিব মই সেইখনত অকণ বনাওঁতে তেল অকণ কম মানে ইউজ হ'ব পাৰি আৰু কম তেলত বনাব পৰা যায় ঠিক আছে মই এতিয়া দিছোঁ ৰ'ব ফ্ৰাই পেনখন মই ইয়াত দিলোঁ গেছৰ ওপৰত গৰম হ'বলৈ দিয়ক আৰু মই এয়া অলপ কম ফ্লেমত জলকীয়াখিনি ফ্ৰাই হ'বলৈ দিওঁ অকণমান লুটিয়াই বগৰাই থাকিব আকৌ দেই নহ'লে মছলাখিনি মানে শুকানটো জ্বলি যাব পাৰে গেছটো কম কৰি দি তাৰপিছত মই এয়া অকণমান ঢাকি দিম ঢাকি দিলে কি হয় জলকীয়াখিনি অকণ সোনকালে সিজি যাব আচ্ছা এতিয়া মোৰ এই বেটাৰটো আপোনাক দেখুৱাওঁ কেনেকুৱা হৈছে দেখোঁ মাজতে হিন্দী ওলাই গৈছিলে অকণমান পানী দিওঁ অকণমান মানে ডাঠ হৈছে অলপ পাতলীয়া কৰিব লাগিব চাওক এই ধৰণে দেখিছে ন এই ধৰণে পাতল হ'ব লাগিব ঠিক আছে এইখন অকণমান গৰম হ'বলৈ দিয়ক চাওক তাৰপিছত হাতাখনেৰে অকণমান মেলি দিব পাতল হ'লে খাবলৈ ভাল লাগে বৰ শকত শকত ভাল নালাগে খাই একেবাৰে সহজ খালি বেচনখিনি ঘুলি লোৱাৰ ওপৰত কথা আৰু আপোনাৰ তাত আপুনি যিখিনি বস্তু দিব মানে ধৰক মছলাখিনি আৰু আপোনাৰ সেই পিঁয়াজ জলকীয়া বিলাহী আপুনি পাৰিলে পাচলিও দিব পাৰে যদি আপোনাৰ ঘৰত সকলোৱে পাচলিটো পচন্দ কৰে তেতিয়াহ'লে আপুনি পাচলিও দিব পাৰে আৰু যদি নকৰে তেতিয়াহ'লে কেলেনো দনখন বঢ়াই ল'ব লাগে নহয় জানো নিদিয়াই ভাল কি কয় আপোনাৰ বিলাহী আৰু পিঁয়াজেৰে যদি কাম চলি যায় বঢ়িয়া ওচৰৰ পৰা দেখুৱাওঁ নেকি এবাৰ চাওক এয়া এই ধৰণে হ'বগৈ ওপৰৰ ফালৰ পৰা যেতিয়া এনেকৈ শুকাবলৈ ধৰিব নহয় অকণমান ইয়াৰ ওপৰত আপুনি তেল লেটিয়াই দিয়ক এনেকৈ তেল লেটিয়াই দিয়ক তাৰপিছত লুটিয়াই দিয়ক লুটিওৱাৰ পিছত আকৌ ইয়াৰ ওপৰতো
তেল এনেকৈ অকণমান লগাই দিব আচলতে তেল নিদিলেও হয় কিন্তু কথা হ'ল কি এই একেবাৰে শুকানো ভাল নালাগে দিয়কচোন সেইকাৰণে অকণমান তেলটোতো দিব লাগিব সোৱাদৰ কথা আছে নহয় আপোনালোকে বনাইছেনে কেতিয়াবা এনেকৈ বনাই চাব খুব ভাল লাগে খাই চাহৰ লগততো আৰু মজা আহে কি ক'ব ঠাণ্ডাৰ দিনত খুব ভাল লাগে বৰষুণৰ বতৰত খুব ভাল লাগে আৰু গৰমৰ দিনত কি হয় মই যে আপোনাক কৈছোঁ টেঙা পানীটো বনাই লওক নেমু টেঙা দি পেলাই তাৰপিছত আপুনি ইয়াৰ টুকুৰা দি পেলাই খাওক কি আনন্দ আহিব আপোনাৰ খুব ভাল লাগে খাই মই আপোনালোকক এনেধৰণে নতুন বস্তু দেখুৱাই থাকিম শিকাই থাকিম ভাল কমেণ্ট দিব ভাল লাগিছেনে নাই লগা জনাব ময়ো আশা কৰোঁ আপোনালোকৰ পৰা লাইক কৰি দিয়ক ছাবস্ক্ৰাইব কৰক যি নাই কৰা অকণমান আগবাঢ়ি যাওঁ নতুন বস্তু মই আপোনালোকক শিকাই থাকিম শিকাইনো কি এইবিলাক অৰিজিনেলি চবেই জানেই মানে বস্তুবোৰতো অৰিজিনেলেই হয় তাকে বনোৱাৰ পদ্ধতিবোৰ অকণ বেলেগ হয় সোৱাদ অনুসৰি আমি কিবা কিবি কৰি থাকোঁ তাৰ ওপৰত সেই ধৰণে এনেকুৱা ধৰণে অকণমান ৰঙচুৱা বৰণটো আহিব দুইফালে যেতিয়া এনেকৈ ৰঙচুৱা বৰণ হ'ব নহয় তাৰপিছত আপুনি নমাই পেলাই থৈ দিয়ক মানে খাবলৈ ৰেডি আজি ভাবিছোঁ মই দুপৰীয়া চিৰা জলপান খাম কি কৰিম আৰু চিৰা সেই মেচিনৰ চিৰাটোৰে কাম চলাব লাগিব দৈটোতো আছে গুড়ো আছে চাওঁ কলৰ বেপাৰী এফালেদি যায় যদি দুটামান কল লৈ ল'ম যদি হয়গে হা দেখুৱাম মই আপোনালোকক আৰু যদি নহয় আৰু তেতিয়াহ'লে খাব লাগিব কিবা এটা ইয়াৰ ৰেডি এয়া চাওক ইয়াৰ লগত আপুনি টমেটো চচ লৈ লওক বা কিবা যদি চাটনি আছে আপোনাৰ ঘৰত আপুনি যি খাই ভাল পায় সেয়া লৈ পেলাই আপুনি খাব পাৰি ইয়াৰ লগত আৰু চাহ বনাব জানেই নহয় জানো একাপ চাহৰ লগত খাই চাওক কি মজা লাগিব জলকীয়াখিনি ৰেডি হৈছে চাওক এই ধৰণে এটা হৈ থাকিব লাগিব যদি আৰু এটা মই আপোনাক কথা কৈ দিওঁ যদি আপোনাৰ লাগে যে মছলাখিনি অকণমান তলত লাগি ধৰিছে এফুটমান পানী দি দিয়ক আৰু ফ্লেমটো কম কৰি ল'ব আৰু অকণমান পানী দি ঢাকি দিয়ক তেতিয়া মানে মছলাখিনি নজ্বলে কাৰণ শুকান মছলা নহয় শুকান মছলা জ্বলাৰ সম্ভাৱনাটো বেছি থাকে আৰু যেতিয়া দেখিব যে জলকীয়াখিনি অলপমান লেৰালাৰ নিচিনা মানে সিজি যোৱাৰ নিচিনা হৈছে তাৰপিছত আপুনি সেয়া ঢাকি থৈ দিয়ক আৰু যেতিয়াই মন যায় তেতিয়াই আপুনি খাব পাৰে আৰু মোৰ এয়া দেখো ছেকেণ্ড চিলিৰে ৰেডি এইখিনি মই এতিয়া অকণমান গেছতে থৈ দিছোঁ মানে অলপমান সিজি যাওক ভালকৈ তাৰপিছত এয়া আপোনাৰ চিলিৰে ৰেডি চাওক কেনে লাগিছে খাওঁ লাগিছেনে বাৰু চাওক ৰ'দটো একেবাৰে খাওঁ মূৰ্তি ধৰি আহিছে কাপোৰখিনি সুমুৱাই দিওঁ ভিতৰলৈ লৈ যাওঁ কাপোৰখিনি শুকালেই কাপোৰ আধা আধি আহক নাস্তা ৰেডি হৈ আছে আমি একেলগে বহি আজিতো আপোনালোক মোৰ ওচৰলৈ নাহে কাৰণ আপোনালোকে চিৰা জলপান খাব বৰা চাউল খাব নহয় জানো তিলপিঠা ঘিলা পিঠাৰ আনন্দ ল'ব আমাৰ নিচিনাকৈ ব্ৰেড নেখায় বা চিলিৰে নেখায় নহয় জানো কোনো কথা নাই আমিও খাম অহা বছৰলৈ যাম ৰ'ব বিহুত অসমত গৈ আপোনালোকক দেখুৱাই মই পিঠা খাম চিৰা খাম চাবচোন কিমান খাম একচুৱেলি আপোনালোকে ভাবিছে চাগে মই চিৰা জলপান খাবৰ কাৰণে বলিয়া হৈ আছোঁ এনেকুৱা কোনো কথা নাই মই আচলতে ধেমালিহে কৰিছোঁ আপোনালোকৰ ওচৰত বাকী এনেই চব ঠিকে আছে কেতিয়াবা মন যায় ব্যৱস্থা আছে খাব পৰা কিন্তু সেই সোৱাদৰ কিছুমান
থাকে নহয়, জেগা সলনি বা অঞ্চলভেদে আপোনালোকৰ পানীৰ সোৱাদো বেলেগ, খোৱা বোৱাৰ সোৱাদো বেলেগ, গতিকে অকণমান মিছ কৰোঁ। বাকী এনেকুৱা হেৰি নহয় যে মই চিৰা জলপান খাবৰ কাৰণে বলিয়া হৈ আছোঁ, এনেকুৱা কোনো কথা নাই। মই ধেমালিহে কৰোঁ আপোনালোকৰ লগত। জীৱনটোতো কিমান দীঘলীয়া কওকচোন বাৰু, কোনো ক'ব নোৱাৰি নহয় জানো, কেতিয়া ওপৰলৈ গুচি যাওঁ, কেতিয়া আপোনাৰ নম্বৰ আহি যায়, টিকেট কাটিবলগীয়া হৈ যায়, ক'ব নোৱাৰিতো। গতিকে যিমান দিন থাকক, যিমান দিন জীয়াই থাকোঁ, মই মানে মোৰ কথা কৈছোঁ দেই, কি দুখটো চবৰে আছে নহয় জানো, দুখ বেদনা, সুখ হাঁহি কান্দোন এই চব মিলাই মেলিহে জীৱনটো। গতিকে অকলনো কান্দি কান্দি কেলৈ জি থাকিব লাগে নহয় জানো, অকণমান হাঁহিবও লাগে। এনেকৈ কয় হেনো কি মৰ্ণিং শ্ব'জ যদি ৰাতিপুৱা অকণমান হাঁহিব পৰা কিবা এটা চ'ৰ্চ যদি আপোনাৰ ওচৰত ওলায় বা আপুনি পায়, তেতিয়াহ'লে হাঁহিব লাগে, অলপ হাঁহক। কান্দিবলৈতো গোটেই জীৱন পৰি আছে নহয় জানো, দুখ চবৰে আছে, মোৰো আছে, মোৰো বহুত কিবা কিবি অশান্তি আছে, বহুত কিবা কিবি দুখ আছে। কিন্তু কথা হ'ল কি, সেইবিলাককে লৈ লৈ আপুনি পেনপেনাই থকাতকৈ যিকেইদিন আপুনি জীয়াই থাকে সেইকেইদিন আপুনি ভালকৈ হাঁহি ধেমালি কৰি জীয়াই থাকক, তেহে ভাল লাগে। জীৱনটো জীৱ পাৰিব লাগে নহয় জানো, হাঁহিৰে। চকু পানী মোৰো ওলায়, কথাই পাতি ওলায়, গম পায় নাই, অন্তৰখন কোমল নহয়, সেইকাৰণে। আনৰ দুখতো কান্দোঁ, আনৰ সুখতো হাঁহোঁ, নিজৰ দুখটো বাৰু কথাই নাই, কওঁতে কওঁতে চকু পানী ওলাই যায়। এতিয়া সকলোতকৈ ডাঙৰ দুখ কি হয় জানে, মোৰ ছোৱালীজনীলৈ মোৰ মনত পৰি থাকে। সদায় আমি দুজনীয়ে মানে খুব মানে ক্ল'জ, খুব নিজে মানে যিকোনো কথা আমি দুজনীয়ে পাতোঁ বান্ধৱীৰ নিচিনাকৈ। গতিকে অকণমান তাইক মই মিছ কৰোঁ, আৰু তাই এতিয়া আহিব মানে অহা মাহত। গতিকে মোক পাই কোনে। আচ্ছা, বেছি সময় নলওঁ, আপোনালোকে চাগে হুঁচৰি মাৰিবলৈ যাব হ'লেই নহয়, নহয় জানো। আজিকালি গাঁৱে গাঁৱে কিবা হেৰি শুনিছোঁহে, মানুহৰ ঘৰ ঘৰ চাইহে হেনো হুঁচৰি মাৰে, চবৰে ঘৰলৈ নাযায়, শুনিছোঁহে দেই। গতিকে সেইটো বেয়া কথা, সকলোৰে ঘৰতে হুঁচৰি মাৰিব লাগে। কোনোবাই দান দক্ষিণা নিজৰ শক্তি অনুসৰিয়ে দিয়ে দিয়কচোন, নহয় জানো। গতিকে বেছি পালে যে তালৈ যাব লাগে বা কম পালে যে যাব নালাগে, সেইটো কথা নহয়। হুঁচৰি যোৱাৰ আশীৰ্বাদ প্ৰতিখন ঘৰৰে মানুহে বিচাৰে, কাৰণ হুঁচৰি মানে বেলেগ এটা মান্যতা আছে নহয় জানো কওক। গতিকে সেই কথাখিনি হুঁচৰি দলেও বুজিব লাগে। গাঁৱৰ ৰাইজেতো বাট চায়ে থাকে পদূলি মুখলৈ, লোকৰ ঘৰলৈ গৈ পেলাই হুঁচৰি যোৰা চাই আহেগৈ, বোলে আমাৰ ঘৰলৈ নাহে কিয়, আমি ইমান দান দক্ষিণা দিব নোৱাৰোঁ। সেইটো বেয়া কথা, ভাল নালাগিলে এই কথাখিনি। মানে অসমৰ মানে এই কথাটো শুৱনি নহয়। গতিকে চিন্তা কৰি চাওক, খালি দক্ষিণাৰ কাৰণেই আপুনি হুঁচৰি গাবলৈ নাযায় নহয় চাগে, নহয় জানো। বুজি পাইছোঁ যে হুঁচৰি দলক পইচা পাতি দিবলগীয়া হয়, ঢুলীয়াইও আজিকালি এনেই আপোনাৰ ঢোল নবজায়, পেঁপায়ো এনেই পেঁপা নবজায়। গতিকে মানুহে মানে সকলো ক্ষেত্ৰতে পইচাৰেই নিজৰ পাৰিশ্ৰমিকটো মানে ল'ব বিচাৰে। তাৰ মাজত আপোনাৰ আশীৰ্বাদ মৰম চেনেহৰ কোনো মূল্য নাই, যি দেখিছোঁ। গতিকে সেই কথাবিলাক অকণমান আওকাণ কৰি মেলি প্ৰতি ঘৰতে কম বেছি পৰিমাণে হুঁচৰি দলটোৱে এবাৰ নিজৰ খোজৰ মানে চিনটো দি যাওক, কিমান ভাল লাগিব মানুহঘৰে, কিমান আশীৰ্বাদ দিব আপোনালোকক কওক। ঠিক আছে, আজি মই বেছি সময় নলওঁ, ময়ো নাস্তা কৰোঁ, নাস্তা মোৰ ঠাণ্ডা হৈছেগৈ। আৰু লাইক কৰি দিব যদি ভাল লাগিছে, আৰু ছাবস্ক্ৰাইব যিসকলে কৰা নাই তেখেতসকলক কৰিবলৈ মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ। বহাগৰ প্ৰথম দিনা নতুন বছৰৰ নতুন শুভেচ্ছাৰে, আন্তৰিক শুভেচ্ছা হিয়াৰ পৰা, একেবাৰে হিয়াৰ গভীৰতম কোণৰ পৰা আপোনালোকলৈ মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। প্লিজ চাই থাকক মোৰ ব্লগবিলাক আৰু মোক আদৰি লওক। ধন্যবাদ।